নমস্কাৰ, মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম বেদনাৰ অশ্ৰু। সময়ৰ সতে কথা বতৰা আৰু কিমান ল'বা সান্তনা। জীৱনৰ প্ৰতিটো খোজতে কেৱল পালোঁ দুখ বেদনা। নিজক বুজাবলৈ গৈ বাৰে বাৰে কেৱল উজুটি খোৱাবোৰে আঘাত হানে। সময়ত ভাগৰুৱা মনটোক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছোঁ। জীৱনটোত কি পালোঁ কি নাপালোঁ, নোপোৱাখিনিক যদি বাদ দিব লাগে, পোৱাবোৰোচোন বিষাক্ত বেদনা। কিন্তু সময়ৰ আগত হাৰ মানি যোৱা নাই। জীৱনৰ উদ্দেশ্যই বা কি, তাকো নুবুজিলোঁ, কেৱল যি যাবলৈ শিকিলোঁ। সমাজখনৰ পৰা পোৱা মৰম ভালপোৱাবোৰেই ভাগৰিব নিদিয়ে কেতিয়াও। আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে সদায়। সময়ৰ সতে খোজ মিলাই চলিবলৈ সাহস দিলেই জানো সকলো সম্ভৱ হয়। চকুৰ আগত দেখি অহাবোৰে বাৰে বাৰে পিছলৈ টানে। জীৱন নামৰ নৈখন কোনফালে বয় নাজানো। জোনাকৰ বাটতো কেতিয়াবা এন্ধাৰ দেখোঁ। তথাপি পোহৰ বাটে যাবলৈ চেষ্টা কৰোঁ। জীৱনৰ সতে এই যুঁজখন আৰু কিমান খেলিম। ধন্যবাদ।